ব্রেকিং নিউজ কেন্দ্রীয় ক্যাবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ছোৱালীৰ বয়স বিয়াৰ যি বয়স আছে সেই বয়স এতিয়াৰ পৰা হ'ব 21 অৰ্থাৎ 21 বছৰৰ তলত ছোৱালীক বিয়া দিব নোৱাৰিব কেন্দ্ৰীয় ক্যাবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় ক্যাবিনেটে অনুমোদন জনাইছে যে ছোৱালীক বিয়া দিয়াৰ যি বয়স আছিল সেই বয়স এতিয়াৰে পৰা 21 হ'ব অৰ্থাৎ 18ৰ পৰিৱৰ্তে 21 বছৰতে ছোৱালীক বিয়া দিব পৰা যাব আজি কেন্দ্ৰীয় ক্যাবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া সংসদত আইন প্ৰণয়ন কৰা হ'ব সংশোধন কৰা হ'ব যি বিয়া সম্বন্ধীয় যি সমূহ আইন আছে সেই আইনসমূহ সংশোধন কৰা হ'ব আৰু এই সংশোধনী প্ৰস্তাৱক ইতিমধ্যে কেন্দ্ৰীয় ক্যাবিনেটে গৃহীত কৰিছে 21 বছৰৰ তলত ছোৱালীক বিয়া দিব নোৱাৰিব বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কেন্দ্ৰীয় ক্যাবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 21 বছৰৰ তলত ছোৱালীক বিয়া দিব নোৱাৰিব এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ কেন্দ্ৰীয় ক্যাবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় ক্যাবিনেটৰ সংশোধনী প্ৰস্তাৱক অনুমোদন কেন্দ্ৰীয় ক্যাবিনেটৰ সংশোধনী প্ৰস্তাৱক অনুমোদন আৰু এতিয়া সংশোধন কৰা হ'ব পূৰ্বৰ চলি থকা বিয়াৰ আইনসমূহ 18ৰ পৰিৱৰ্তে এতিয়াৰ পৰা 21 বছৰ বয়সত বিয়া দিয়া হ'ব কেন্দ্ৰীয় ক্যাবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সংশোধন কৰা হ'ব মেৰেজ এক্ট সংশোধন কৰা হ'ব 2015 চনৰ 2020 চনৰ 15 আগষ্টত লাল কিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছিল আৰু কন্যাক ৰক্ষাৰ বাবে এই পদক্ষেপ বিয়া দিৰ কন্যাক ৰক্ষাৰ উচিত সময়ত বিয়া দিয়াৰ কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰীয়ে হিন্দু মেৰেজ এক্ট সংশোধন কৰা হ'ব বিবাহ আইন বাল্য বিবাহ আইন সংশোধন কৰা হ'ব আৰু সংশোধন কৰা হ'ব হিন্দু মেৰেজ এক্ট আৰু ইয়াৰ পৰা এতিয়া নতুন সংশোধন অনুসৰি 18 বছৰৰ বিপৰীতে 21 বছৰ বয়সতে ছোৱালীক বিয়া দিব পৰা যাব কেন্দ্ৰীয় ক্যাবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় ক্যাবিনেটৰ অনুমোদন সংশোধনী প্ৰস্তাৱক অনুমোদন জনাইছে কেন্দ্ৰীয় ক্যাবিনেটৰ সকলোতকৈ ডাঙৰ সিদ্ধান্ত যে 18ৰ পৰিৱৰ্তে 21 বছৰ বয়সতে ছোৱালীক বিয়া দিব পৰা যাব আৰু এই মুহূৰ্তত যদি চোৱা যায় হিন্দু মেৰেজ এক্ট বা ভাৰতত প্ৰচলিত যিসমূহ বিয়াৰ আইন আছে সেই বিয়াৰ আইনসমূহৰ সকলোতকৈ ডাঙৰ সংশোধন যে 18ৰ বিপৰীতে 21 বছৰ বয়সতে ছোৱালীক বিয়া দিব পৰা যাব কেন্দ্ৰীয় ক্যাবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সংশোধনী প্ৰস্তাৱক কেন্দ্ৰীয় ক্যাবিনেটৰ অনুমোদন মোৰ লগত সংযুক্ত হৈছে ঋতুৰাজ এই মুহূৰ্তত যদি চোৱা যায় এটা সকলোতকৈ ডাঙৰ সংশোধনী প্ৰস্তাৱক অনুমোদন কেন্দ্ৰীয় ক্যাবিনেটৰ যে 21 বছৰ হ'ব লাগিব ছোৱালীৰ বিয়া দিয়াৰ সময়ত দীক্ষিত শৰ্মা এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল 2020 বৰ্ষত 15 আগষ্টৰ দিনটোত লাল কিল্লাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল এই কথা আৰু তাৰ পাছতে আজিৰ দিনটোত এই কথা ইতিমধ্যে কেন্দ্ৰীয় ক্যাবিনেটে অনুমোদন দিছে ছোৱালীৰ বিয়াৰ বয়সৰ সময়সীমাৰ বৃদ্ধিৰ ক্ষেত্ৰত এখন বিশেষ কমিটিও গঠন কৰা হৈছিল সেই কমিটিয়ে প্ৰতিবেদন দাখিল কৰি পৰামৰ্শ আগবঢ়াইছিল আৰু তাৰ পাছত বুধবাৰৰ দিনটোত কেন্দ্ৰীয় ক্যাবিনেটৰ বৈঠকত এই বিষয়টোৰ ওপৰত আলোচনা চলিল আৰু তাৰ পাছতে এই বিশেষ বিধেয়কখন অনুমোদন দিয়া হৈছে আৰু যিখন বিধেয়কত স্পষ্টকৈ উল্লেখ কৰা হৈছে পূৰ্বতে 18 বছৰ আছিল ছোৱালীৰ বিয়া দিয়াৰ বয়সৰ সময়সীমা কিন্তু বৰ্তমান সময় তেতিয়া অতি কমেও 21 বছৰ হ'ব লাগিব প্ৰতিগৰাকী ছোৱালীৰ বিয়া দিয়াৰ বয়স আৰু তেনে পৰিপ্ৰেক্ষিতত যদিহে এই বিধেয়ক আইনলৈ পৰিণত হোৱাৰ পাছত যদিহে কোনো যুৱতী বা কোনো ছোৱালীক 21 বছৰৰ তলত বিয়া দিয়ে অথবা কোনো পক্ষই বিয়া কৰায় তেনেহলে আইনৰ চকুত তেওঁলোক দোষী হৈ পৰিব আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ তথা প্ৰশাসনে হয় ধন্যবাদ জনাইছো ঋতুৰাজ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ ছোৱালীৰ বিয়াৰ বয়স ইতিমধ্যে 21 কৰা হৈছে কেন্দ্ৰীয় ক্যাবিনেটৰ সংশোধনী প্ৰস্তাৱ গৃহীত কেন্দ্ৰীয় ক্যাবিনেটত অনুমোদন হৈছে সংশোধনী প্ৰস্তাৱ 21 বছৰ বয়সতকৈ কম বয়সত ছোৱালীক বিয়া দিব নোৱাৰিব এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় ক্যাবিনেটৰ আইনত পৰিণত হ'ব সংশোধনী প্ৰস্তাৱক গৃহীত কৰিছে কেন্দ্ৰীয় ক্যাবিনেটে শীঘ্ৰেই সংসদৰ মজিয়াত এই সংশোধনী প্ৰস্তাৱ উত্থাপন কৰা হ'ব আৰু 18ৰ পৰিৱৰ্তে ছোৱালীৰ বিয়াৰ বয়স এতিয়া 21 হ'ব লাগিব আৰু 21ৰ তলত যদি বিয়া দিয়া হয় তেতিয়াহ'লে ইয়াৰ শাস্তিও থাকিব এয়া বেআইনী হ'ব সেই গতিকে ছোৱালীৰ বিয়াৰ বয়স এতিয়াৰ পৰা 21 হ'ব কেন্দ্ৰীয় ক্যাবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সংশোধনী প্ৰস্তাৱ গৃহীত কেন্দ্ৰীয় ক্যাবিনেটত